ল'ৰাটোৱে আজি কেইবাদিনৰ পৰা কৈ আছে বইল চিকেন খাওঁ বুলি। মই বোলো মই সেইবিলাক বইল চিকেন বনাব নাজানো। লাষ্টত সি ক'লে সি হেনো নিজেই বনাব। সেইকাৰণে আজি অনা চিকেনখিনিৰ পৰা দুপিচমান তাক বেলেগ কৰি দিলোঁ বইল চিকেন বনা বুলি। সিও বৰ আগ্ৰহেৰে বনাবলৈ সাজু কৰি ল'লে। গোটেইখিনি চিকেনটো তাক বনাবলৈ এৰি দিব নোৱাৰি, কাৰণ সি কি বনাই ঠিক নাই, আৰু গোটেইখিনি চিকেন বেয়া কৰিলে দেউতাকে মুখহে ধৰিব। ল'ৰাটোক দিয়া চিকেনখিনি বনাবলৈ বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া, আদা ধুনীয়াকৈ কাটি ল'লে। তাৰপিছত জোখৰ কেৰাহী এখনত সেইখিনি বইল কৰি তাত নিমখৰ লগতে টেষ্টি হ'বলৈ মছলা অলপো দিলে বাপেকে। তাৰপিছত নিজে সাজু কৰি লোৱা আদাৰ পেষ্টটো তাত অলপ দিলে। ময়ো কাষতে ৰৈ চাই আছোঁ, বোলো যি যেনেকৈ মন যায় বনাচোন আজি তই। সি কিন্তু বৰ আগ্ৰহেৰে চিৰিয়াছলি বনাই আছে। পিছে মই অকলতো তাক চাই থাকিলেই নহ'ব, কাৰণ বাকীখিনি চিকেন মই বনাবলৈ আছে। সেইকাৰণে কাষৰে আন এটা বাৰ্ণাৰ জ্বলাই লৈ মই মোৰ ভাগৰ চিকেনখিনি বনাবলৈ আৰম্ভ কৰিলোঁ। এফালে ল'ৰাই বনাই থকা চিকেন, আনফালে মাকে বনাই থকা চিকেন। আজি আমাৰ পাকঘৰত সাংঘাতিক ব্যস্ততা। এফালে পুতেক, আনফালে মাক একেলগে। মই আকৌ হাত এখনত বিষ এটা থকাৰ কাৰণে টুল এখনৰ ওপৰত থিয় হৈহে বনাবলগীয়া হয়। কিন্তু মোৰ ল'ৰাটো যিহে ওখ, তাৰ কাষত থিয় হৈ চিকেনখিনি বনাওঁতে তাৰ লগত হাইট মিলাবলৈহে টুলখনত মই উঠি লোৱা যেন দেখা গৈছে। বাৰু যি কি নহওক, ল'ৰাটোৱে আগ্ৰহেৰে বনাই থকা বইল চিকেনখিনি দেখি ভালেই লাগিছে। ময়ো সেইকাৰণে তাকে দেখুৱাই মোৰখিনি তাতকৈ ভালকৈ বনাবলৈ চেষ্টা কৰা যেন দেখাইছোঁ। সিও মোৰ লগত পূৰা কম্পিটিশ্যন কৰাত লাগি গৈছে। আৰু এনেকৈ গৈ গৈ এটা সময়ত মোৰ ল'ৰাই প্ৰিপেয়াৰ কৰা বইল চিকেন কাৰী ৰেডি হৈ গ'ল। অৱশ্যে মছলা মৰা বইল চিকেন কাৰী। দেখাত কিন্তু খাবলৈ টেষ্টি হ'ব যেনেই লাগিছে। আৰু এটা সময়ত মাক পুতেকৰ বন্ধুত্বপূৰ্ণ কুকিং কম্পিটিশ্যনৰ অন্ত পৰিল। এতিয়া দুইবিধ চিকেন ডাইনিং টেবুলত ধুনীয়াকৈ সজাই দি প্ৰথমতে ল'ৰাটোকে খাবলৈ দিলোঁ। সি বনোৱা বইল চিকেনেই প্ৰথমতে তাক কাঁহীত দিলোঁ। সেইখিনি সি সানি খাই বৰ ভাল পালে। তাৰপিছতে তাক মাকে বনোৱা চিকেন দিলোঁ। সেইখিনিও সি তৃপ্তিৰে খালে। পাছত এওঁ আৰু মই যেতিয়া সি বনোৱা বইল চিকেনেৰে ভাত খালোঁ, দেখিলোঁ সঁচাকৈয়ে সি বৰ টেষ্টি বনাইছে।